ৰানিঙত আছো মিটাৰত কোনো ধৰণৰ চেক ইঞ্জিন লাইট নাই এইফালে ডিপিএফ এৰৰ আহিছে যদি ভালদৰে লক্ষ্য কৰে ডিপিএফ এৰৰ নো ষ্টাৰ্ট 3 কিলোমিটাৰ বাই মিষ্টেক সৰু এটা ভুল যদি আপুনি এইটো সিচুৱেচনত কৰে তেতিয়া হলে পৰিব আপুনি মহা বিপদত চাহে গাড়ী জিয়াই নহক এটা নৰ্মেল স্পীড মেইনটেইন কৰি প্লাই কোটো ষ্টাৰ্ট বন্ধ নকৰাকৈ কন্টিনিউ ড্ৰাইভ কৰি থাকিব আপুনি নিজৰ গন্তব্য স্থান নপোৱালৈকে বা গ্যাৰেজ লোকেশন নপোৱালৈকে যদি গাড়ী সিটি ট্ৰাফিকৰ ভিতৰত চলি আছে তেতিয়া হলে মনত ৰাখিব গাড়ীখনৰ যেটো অটো ষ্টাৰ্টাৰ সুইচ লগা আছে এটো যাতে এনেবল নাথাকে ডিসেবল মানে অফ হৈ থাকে এটো সুইচ অফ ৰাখাৰ ফলত বেনিফিট আপোনাৰ এটো হ'ব যে গাড়ীখন নিউট্ৰেল কৰি দিলেও ষ্টাৰ্ট বন্ধ হৈ নাযাব পেশেন্ট লৈ আইসিইউ পাইছো মানে গ্যাৰেজ আহি পাইছো এতিয়া দেখুৱাই আছো প্ৰবলেম বিলাক তো এয়া ষ্টাৰ্টিং কন্ডিশনত আছে ষ্টাৰ্ট বন্ধ কৰিছো বন্ধ হৈ গল এগেইন এটা ষ্টাৰ্ট কৰিব কাৰণে ট্ৰাই কৰিম ৰানিঙত যে মই কৈছিলো ষ্টাৰ্ট বন্ধ নকৰিব কাৰণে কাৰণ দুইটিয়ে গম পাব ষ্টাৰ্ট হোৱা নাই অটোমেটিকলি বন্ধ হৈ যাব এয়া সব আৰু এবাৰ দেখুৱাই দি আছো সেলফ লৈ আছে দেখিলে ষ্টাৰ্ট হোৱা নাই ফুল ক্ৰেঙ্কিং হৈ আছে বাট ইঞ্জিন ষ্টাৰ্ট হোৱা নাই গিয়াৰ লিভাৰ দেখিছে কেনেকুৱা হিলি আছে আৰু এই সিচুৱেচনটোক যদি আপুনি বাই মিষ্টেক এটা সৰু ভুল কৰি দিয়ে তেতিয়া হলে এনেকুৱা ধৰণৰ বিপদত পৰিব ৰানিঙত ষ্টাৰ্ট বন্ধ হৈ গৈছে আৰু হৈ যোৱাৰ পিছত কাস্টমাৰে মানে বহুতবাৰ ট্ৰাই কৰিছে ইভেন এটা বেটাৰি ডাউন কৰি পেলাইছে সেলফ মাৰি মাৰি তথাপি গাড়ী ষ্টাৰ্ট নহল আৰু হেকত আমাক ফোন কৰিলে আমি গৈ প্লাই চালো আৰু ৰাতিৰ সময়ত য'ত গাড়ীখন বেয়া হৈছিল তালৈকে আৰু তাত গৈ প্লাই আমি আমাৰ ফালৰ পৰা চাব লগা যিমানখিনি বস্তু যিমানে যিটো প্ৰসেছ থাকে কমপ্লিট চেক কৰা হৈছে কিন্তু গাড়ীখন ষ্টাৰ্ট কৰিব নোৱাৰিলো হেকত গাড়ীখন তাৰ পৰা গেৰেজলৈকে টানি লৈ আহিলো চলাই আনিব পৰা কণ্ডিশ্যন নাছিলে ৰাস্তাত ইউৰিয়া শেষ হৈ গ'ল পিছত গৈ প্লাই গাড়ীখন তাত গৈ প্লাই ইউৰিয়া ফিলিং কৰি গাড়ীখন ষ্টাৰ্ট কৰিব ট্ৰাই কৰিলো বাট ষ্টাৰ্ট নহল ইয়াতে দেখুৱাই আছে ডিপিএফ এৰৰ ইঞ্জিন নো ষ্টাৰ্ট 50 কিলোমিটাৰ এইটো এটা বহুত ডাঙৰ ফল্ট হয় এবাৰ যদি ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰত দেখুৱাই দিমাগ হিলাই দিয়ে বেমাৰ দেখি প্লাই মই নিজেও আচৰিত হৈ গৈছো ইয়াতে চাওক ইন্টাৰনেল ফল্ট মেমৰি এনালাইজত ইয়াতে যেগিটা ফল্ট কোড দেখুৱাই আছে গোটেইগিটা কাৰেন্ট যিয়ে নহওক বেমাৰ বহুত তাগৰা আছে ইজিলি সলভ কৰিব পৰা মুস্কিল আছে আমিও তো ভাই কম নহয় ডিভাইসৰ কমি নাই এক্সটোল লগাইছিলো দম এৰি দিছে আৰু এয়া চাওক মহিন্দ্ৰাৰ অৰিজিনেল সফটৱেৰ লগাই কাম কৰি আছো তো যি নহওক প্ৰবলেম 100% সলভ হৈ যাব আৰু সলভ কৰি পেলাই কাস্টমাৰৰ গাড়ী এছিআৰ ইনডিসমেন্ট সিস্টেমত যদি ফল্ট কোড আহিছে তেতিয়া হলে ডিপিএফ ৰ ওপৰত লাগি থকা ডোজিং মডিউল চেক কৰাটো এক নম্বৰ কাম যাক আমি ইউৰিয়া নজল বুলি কওঁ আৰু ইউৰিয়া নজলৰ কন্ডিশন দেখিছে ফুটা ব্লক হৈ গৈছে প্ৰপাৰ ক্লিনিং কৰিম আৰু সিধা ৰিজেনাৰেশনত লগাম চেক ইঞ্জিন লাইট আহি আছিল গুচি গল ইঞ্জিন টেম্পাৰেচাৰ 90 ডিগ্ৰীৰ ওপৰত কৰিব লাগিব নৰমেল টেম্পাৰেচাৰত ৰিজেনাৰেশন ইঞ্জিনে কেতিয়াও নলব ডিপিএফ ৰ এৰৰ এয়াছক এতিয়াও যোৱা নাই বাকি এসিআৰ ৰ ৰুটিন টেষ্ট কমপ্লিট হৈ গৈছে 73 ডিগ্ৰী অলমোস্ট ইঞ্জিন টেম্পাৰেচাৰ কমপ্লিট হৈ গৈছে 90 ডিগ্ৰী হোৱাৰ লগে লগে আমি সিধা ৰিজেনাৰেশনৰ কাৰণে ৰেডি হৈ যাম ফাইনালি যেনে তেনে ৰিজেনাৰেশন লগাবৰ কাৰণে সক্ষম হৈছো আৰু এয়া দেখিছে এক্সেলিটাৰ হাই হৈ আছে আৰু পেডেলত কোনো ধৰণৰ টাচ নাই যিমানটো সময় দৰকাৰ হয় ওয়েট কৰিম গাড়ীখনৰ যেটো ৰিজেনাৰেশনৰ যেটো প্ৰক্ৰিয়া আছে এটো সম্পূৰ্ণ হোৱালৈকে আৰু সম্পূৰ্ণ হোৱাৰ পিছত প্ৰবলেমখিনি সলভ হয় না নহয় হেতু দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ইঞ্জিনৰ আৱাজ শুনিছে বহুত লাউড হৈ গৈছে আৰু এটো বহুত মানে ৰিস্কি কাম হয় ৰিক্সৰ মাজত কৰিব লগা এটা প্ৰসেস যাক ৰিজেনাৰেশন নামেৰে নামাকৰণ কৰিছে ৰিজেনাৰেশন চলি থকাৰ মাজতে পিছপালাই হি সাইলেন্সাৰত চেক কৰিলো ডোজিং নজল অথবা ইউৰিয়া ইনজেক্টৰে স্প্ৰে ভাল কৰি আছে ইউৰিয়াৰ স্মেল এইফালৰ পৰা ওলাই আছে মানে সাইলেন্সাৰৰ পৰা আহি আছে 6.5 hours later যোৱাকালি ৰাতি আমি এইখন গাড়ীত বহুত ট্ৰাই কৰি মিলি প্লাই ভাগৰি গলো ভাই দুবাৰকে ৰিজেনাৰেশন দিয়া হৈছিল প্ৰথমবাৰ ফেল হৈছে ভাবিলো মানে এছিআৰ যেটো ৰুটিন টেষ্ট হয় ৰুটিন টেষ্টত আমাৰ কিবা কমি ৰৈ গল যাৰ কাৰণে ৰিজেনাৰেশন ফেল হল সেকেন্ড টাইম দিলো ভাই একে সিন হৈ আছে ৰিজেনাৰেশন বাৰে বাৰে ফেল হৈ আছে যেতিয়ালৈকে মেইন ফল্টৰ ওচৰলৈকে নাযাম তেতিয়ালৈকে গাড়ী এখন সাকসেস নহব বলেৰত মানে কি বহুতবাৰ তেনেকুৱা সিন হৈ আহিছে বা পাই থাকো আমি যিখন গাড়ীত এবাৰ ৰিজেনাৰেশন সাকসেস হৈ যায় ইজিলি প্ৰবলেম সলভ হৈ যায় আৰু যিখনত এবাৰৰ পৰা দুবাৰ নহয় মানে ৰিজেনাৰেশন ফেল মাৰি দিয়ে সেইখন গাড়ীত ডাঙৰ পাঙ্গা থাকে এই গাড়ীখনতো একেই সিন হৈ আছে এই গাড়ীখনত ওয়ান সাইড ডিপিএফ ইস্যুৱে নহয় বেটাৰিৰ প্ৰবলেম আছে বেটাৰিটো যদি বেছি সময় ইগনিশন অন হৈ থাকে তেতিয়াহলে বেটাৰিটো অটোমেটিকলি ড্ৰেইন হৈ যায় মানে সোনকালে ড্ৰেইন হৈ যায় তো কাৰ্বন সাফা কৰি পেলাই ইয়াতে এটা বেলেগ বেটাৰি লগাই পেলাই আকৌ এবাৰ ৰুটিন টেষ্ট আমি চেক কৰিম বেটাৰি এক্সচেঞ্জ কৰি পেলাই বেলেগ এটা বেটাৰি লগাই দিলো আৰু এইফালে ডোজিং নজল ইয়াতে খুলি দিছো স্প্ৰে চেক কৰিবৰ কাৰণে কাৰণ ৰিজেনাৰেশন ফেল হোৱাৰ এটা কাৰণ এইটো হ'ব পাৰে যে ডোজিং নজলৰ পৰা স্প্ৰে নকৰিলেও ফল্ট ক্ৰিয়েট হয় আৰু যোৱাকালি ৰাতি যেতিয়া ৰিজেনাৰেশন সেকেন্ড টাইমৰ কাৰণে আমাৰ মানে দিয়া হৈছিল হৈ আছিল তো ৰিজেনাৰেশন চলি থকাৰ মাজতে সাইলেন্সাৰৰ পিছফালে গৈ পেলাই চেক কৰিছিলো তাত কিন্তু ইউৰিয়াৰ গন্ধ পাই আছিলো তো আমি ইয়াতে ইউৰিয়াৰ নজলৰ ওপৰত হাত দি পেলাই চাইছিলো আৱাজও কৰি আছিলে চলো যি হ'ব লগা আছিল হৈ গল আৰু এতিয়া যি হ'ব হেতু মানে গুৰুত্ব সহকাৰে চাম এগেইন আৰু এবাৰ ৰুটিন টেষ্টৰ কাৰণে ৰেডি হৈছে ফাৰ্স্ট অফ অল ইউৰিয়াৰ স্প্ৰে চেক কৰিম ডোজিং ভালভ এক্সেলেৰেশন টেষ্ট
প্ৰেছ অ'কে চাওক দুবাৰমান চাউণ্ড কৰিলে কিট 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 আকৌ বন্ধ হৈ গ'লে এয়া স্প্ৰে একেবাৰে নাই তো এইটো এটা ফল্ট হয় ইয়াতেতো দেখুৱাই আছে ৰুটিন টেষ্টত দেখুৱাই আছে যে ৰুটিন ছাকচেছফুলি আৰু ন' ফল্ট বুলি পেলাই দেখুৱাই আছে ইয়াতে প্ৰব্লেম কিন্তু ইউৰিয়া লাইনত আছে ইউৰিয়া ইয়ালৈকে স্প্ৰে হোৱা নাই এইখিনি টেষ্ট হৈ থকাৰ মাজতে DPF টেংকত মানে মিনাল পাণ্ডে সোমাই দিছিলোঁ বোলো তলফালে DPF টেংকৰ ভিতৰত যিটো মটৰ লাগি আছে স্প্ৰে মটৰ তো স্প্ৰে মটৰটো চেক কৰাটো বহুত ইম্পৰ্টেণ্ট হয় ভাই এনেকুৱা কেছত কাৰণ সেইফালে স্প্ৰে হোৱা নাই এইফালে ৰুটিন টেষ্ট কৰবাত নহয় কৰবাত ফেইল হৈ আছে তো ভাই লাফৰা কৰবাত নহয় কৰবাত আছে তো মেইন ফল্টলৈকে যেতিয়ালৈকে যাব নোৱাৰিম নহয় তেতিয়ালৈকে প্ৰব্লেম চল্ভ নহ'ব আৰু মিনাল চলো অভাৰ DPF টেংকৰ তলফালে এখন কভাৰ লাগি থাকে বহুত মানে কষ্ট কৰি পেলাই এই ভিডিঅ'টো শ্বুট কৰি আছোঁ দেই মানে কিছুমান বস্তু হাতৰ সন্মুখত থাকিলেও গম পোৱা নাযায় আৰু এয়া চাওক গোটেই এইবিলাক ইউৰিয়া লিক এয়া দেখিছে চাওক গোটেই এইবিলাক ইউৰিয়া হয় দেই ইউৰিয়া ইয়াতে জমি আছে মানে তলফালে এতিয়ালৈকে পৰা নাই তলফালে এটোপাল ইউৰিয়াও পৰা নাই এই যিবিলাক এইবিলাক মানে হেৰিবিলাক আছে নহয় বক্স টাইপ এই গেপবিলাকত সোমাই আছে ইয়াতে এইবিলাকত সোমাইছে এনেকুৱা নহয় এই হোলটোৰ ভিতৰত যদি এইটো বক্সৰ ভিতৰতো পৰিলে তথাপিও তলফালে ড্ৰেইন হৈ গ'ল হয় এইটোৰ ভিতৰত পৰিলেও তলফালে ড্ৰেইন হৈ গ'ল হয় কিন্তু হোৱা নাই এইবিলাকৰ ভিতৰতে সোমাই আছিলে সেইকাৰণে আমি কি কৰিছিলোঁ গম পোৱা নাছিলোঁ যে এইফালে ইউৰিয়া লিক কৰি আছে ইউৰিয়া লিক কেনেকৈ কৰিলে এইফালে কভাৰখনৰ তলত দেখিছে গোটেই এইবিলাক মাৰ খোৱা চিন ক'ৰবাত হয়তো অফ ৰোডিং কৰিছে অফ ৰোডিং কৰা টাইমত এনেকুৱা পাথৰত ক'ৰবাত এনেকৈ টাচ হৈ গৈছে ডাঙৰ পাথৰত লাগিছে লাগি পেলাই এই কভাৰখনত মানে এনেকুৱা ইম্পেক্ট আছিলে ভিতৰত গৈ পেলাই ইউৰিয়াৰ যিটো পাইপ হয় পাইপ ইয়াতে ডেমেজ কৰি পেলাইছে ইউৰিয়াৰ এইবিলাক পাইপবিলাক দেখিছে ৱেৰিং আছে পাইপ আছে তো চব ইয়াতে এইবিলাক লাগি আছে পাইপ ডেমেজ কৰি ইফালে লিক কৰিছে আৰু ইয়াতে থকা স্প্ৰে মটৰটো ইয়াতে এক্সেলেৰেশ্যন টেষ্টৰ দ্বাৰা এবাৰ চলাই পেলাই চাম ক'ৰ পৰা লিক কৰিছে ইগনিশ্যন অন আছে গিয়াৰ লিভাৰ নিউট্ৰেল পজিশ্যন পাৰ্কিং ব্ৰেক এংগেজ আছে আৰু ইয়াতে দেখুৱাই আছে DPF বেক ফ্ল' পাম্প টেষ্ট ক্লিক কৰিলোঁ অ'কে কৰিলোঁ আৰু এয়া চাউণ্ড কৰি আছে এতিয়ালৈকে পৰা নাই অকণমান সময় হয়তো পিছত পৰিব চাউণ্ড কৰি আছে দেখিছে DPF টেংকৰ ভিতৰত যিটো মটৰ লাগি আছে মটৰটো চাউণ্ড কৰি আছে আৰু এয়া চাওক পৰিবৰ কাৰণে ষ্টাৰ্ট হৈ গ'ল এয়া দেখিছে এইবিলাক বস্তু অন কেমেৰা দেখুৱাৰ কাৰণ আছে হয় সাহেব ক'ৰ পৰা গাড়ী ৰিজেনেৰেশ্যন ছাকচেছফুলি ডান হ'ব ইয়াতে এনেকুৱা এটা ডাঙৰ ফল্ট ক্ৰিয়েট হৈ আছে যিটো আমি ভাবি পোৱা নাছিলোঁ যে কি কাৰণ থাকিব পাৰে আৰু কাৰণ দেখিছে DPF বেক ফ্ল' পাম্প টেষ্ট ৰানিং হৈয়ে আছে এতিয়ালৈকে কেঞ্চেল হোৱা নাই চাই লওঁ অলপ সময় ৰানিং কৰি পেলাই আৰু যোৱাকালি আমি এইবিলাক ৰুটিন টেষ্ট যেতিয়া কৰিছিলোঁ তেতিয়া ভাই এটা টেষ্ট পাছ হৈ আছিলে ধৰিবই পৰা নাই যে প্ৰব্লেম আছেই ক'ত মানে যোৱাকালি ৰাতি বহুত ৰাতিলৈকে কাম কৰিলোঁ আৰু এতিয়া দেখিলে নাই ফল্ট ক'ত আছিলে আৰু এই বস্তুটো আমি য'ত গাড়ীখন বেয়া হৈছিলে দেই য'ত মানে ব্ৰেকডাউন হৈ গৈছে তাৰ পৰা গাড়ী ষ্টাৰ্ট কৰিব পৰা কণ্ডিশ্যন হৈ থকা নাছিলে বহুত ট্ৰাই কৰিছে নোৱাৰিলে ষ্টাৰ্ট কৰিবৰ কাৰণে আমি যেতিয়া আনিবৰ কাৰণে গৈছিলোঁ গাড়ীখন তেতিয়া আমি তাত চেক কৰিছিলোঁ তলফালে DPF টেংকৰ মানে ক'ৰবাত মাৰ্চাৰ খাইছে নেকি বুলি পেলাই কাষ্টমাৰেও চাইছে DPF টেংকৰ ক'ৰবাত লাগিছে নেকি বুলি পেলাই তলফালে হেলি চাইছোঁ কিন্তু এটোপাল ইউৰিয়াও দেখা নাই কিন্তু টেংকিৰ পৰা ইউৰিয়া গ'ল ক'ত একদম খালী হৈ গৈছে ডাঙৰ মেক্সিক্লিনৰ ডাঙৰ ডিব্বা লৈ গৈছিলে লৈ গৈ পেলাই গাড়ীৰ ডিগিত এতিয়াও আছে এইটো এটা ইয়াতে আছেই 20 লিটাৰৰ ইউৰিয়া ডাঙৰ বাল্টি লৈ গৈছিলে ঢালিবৰ কাৰণে আৰু কমপ্লিট ঢালিছিলোঁ যিমানখিনি লাগে এইখন গাড়ীত মানে ফুল ফিলিং কৰিছিলোঁ ফুল ফিলিং কৰি মেলি পেলাই গাড়ীখন তাতে ক্ৰেংকিং কৰিলোঁ কিবা কৰিলোঁ নাই এটোপাল ইউৰিয়াও তলত পৰা নাই মানে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত DPFৰ এৰৰ আহিছে গাড়ী মালিকে চোৱা নাই তেনেকৈ ড্ৰাইভ কৰিছে 700 কিলোমিটাৰ 400 কিলোমিটাৰ শেষত গৈ পেলাই 50 কিলোমিটাৰ দেখুৱাই পেলাই জিৰ' হৈ গৈছে মানে আৰু গাড়ী আগবাঢ়িব পৰা কণ্ডিশ্যনত নাই এতিয়ালৈকে মেইন ফল্টৰ ওচৰলৈকে যাব নোৱাৰিম প্ৰব্লেম কেতিয়াও ছাকচেছ নহ'ব এইফালে DPF বেক ফ্ল' পাম্প টেষ্ট দেখিছেনে ন' ফল্ট মানে প্ৰব্লেম নাই বুলি পেলাই কৈছে যদি প্ৰব্লেম নাইয়ে তেতিয়াহ'লে DPFৰ যিটো এৰৰ হয় এইটো যাব লাগিছিলে ৰিজেনেৰেশ্যন লোৱাৰ পিছত কিন্তু যোৱা নাই তো ক'ত মানে এইবিলাক বস্তু এটা চেক নকৰিলে গম পোৱা নাযাব এইফালে
ঠিকে থকা বুলি পেলাই কৈ আছে স্কেনিঙত ঠিকে ৰিপৰ্ট দি আছে কিন্তু ইফালে প্ৰব্লেম ছলভ হোৱা নাই আৰু হ'ব ক'ৰ পৰা য'ত এনেকুৱা ধৰণৰ কিছুমান সমস্যা গাড়ীত হৈ থাকিব আৰু এতিয়া ফাইনেলি যিগতিকে গম পালোঁ ইউৰিয়া লিক হৈ গৈছে তো ইউৰিয়া লিক আগতে ছলভ কৰিব লাগিব তাৰ পিছত গৈ পেলাই প্ৰব্লেম ছলভ হ'ব য'ৰ পৰা লিক হৈ আছে এই লিকটো ছলভ কৰিবৰ কাৰণে ট্ৰাই কৰিম মেইন ডক্টৰ মৃণাল পাণ্ডে লগতে মৃণাল পাণ্ডেৰ এছিষ্টেণ্ট আৰু মেইন এছিষ্টেণ্ট হেড এছিষ্টেণ্ট চাইড লেবাৰ সকলোকে লগাই দিছোঁ DPF টেংক ডাউন কৰিলোঁ আৰু এতিয়া DPF টেংকৰ ওপৰত অপাৰেশ্যন কৰিম আৰু এইটোৱে হৈ গ'ল DPF টেংকৰ ভিতৰত থকা মটৰ আৰু এই স্প্ৰে মটৰটোৱে কি হৈছিলে ইয়াতে পাইপ ভাঙিছিলে আৰু য'ত ভাঙিছিলে এইটো কি কৰিলোঁ এৰলাইট এমচিল আৰু ফ্লেক্সিকিক লগাই পেলাই এইটো ফিক্স কৰিলোঁ প্লাষ্টিকৰ কভাৰ থকাৰ পিছতো মটৰৰ পাইপ ভাঙি গৈছে পাইপ ভাঙি পেলাই ইফালে দি একদম লাগাতাৰ ইউৰিয়া লিক কৰি আছিলে গাড়ীখনৰ পিছত মানে কষ্ট বহুত কৰিছোঁ কৰি মেলি পেলাই ফল্ট পালোঁ পাই মেলি পেলাই এইটো ৰিপেয়াৰিং কৰিলোঁ এতিয়া কথা হ'ল টেংকৰ ভিতৰত থকা মটৰ ৰিপেয়াৰিং কিয় কৰিলোঁ এইটোতো চেঞ্জ কৰিব পাৰিলোঁ হয় না একদম পাৰ্মানেণ্টলি প্ৰব্লেম ছলভ হৈ গ'ল হয় কোম্পানীত ফোন কৰিলোঁ সিহঁতৰ তাতে ক'লে যে DPF টেংকৰ যিটো মটৰ লাগি থাকে এই মটৰটো সিহঁতৰ তাতে ষ্টক নাই আৰু গোটেই টেংকি এছেম্বলিৰ লগত ল'ব লাগে তেনেকুৱাকৈ ক'লে তো অকল যদি মটৰ লাগে অৰ্ডাৰ কৰি দিব সেইটো কাৰণে সময় লাগিব তথাপিও মটৰৰ দাম মোটামুটি 18-19,000 টকা এনেকুৱা জানিব দিছে বাকী টেংকি ৰুটৰ গোটেই টেংকিটো যদি লৈ লওঁতে 30 ভিতৰত মানে 30,000ৰ ভিতৰত তেনেকুৱা দাম কৈছে এতিয়া কাষ্টমাৰৰ লগত এই বস্তুখিনি এবাৰ আমি আলোচনা কৰিলোঁ আৰু কাষ্টমাৰে আহি পেলাই বস্তুবিলাক চালে ক'ত ভাঙিছিলে কেনেকৈ ভাঙিলে গোটেইখিনি ডিটেইলছ কাষ্টমাৰক দি দিলোঁ কাষ্টমাৰৰ চকুৰ সন্মুখত আমি তেখেতক ক'লোঁ যে এবাৰ ৰিপেয়াৰিং চাই লওঁ যদি গাড়ীখন ছাকচেছ হৈ যায় তেতিয়াহ'লে আপুনি চলাব পাৰিব কাষ্টমাৰে ক'লে ঠিক আছে হ'ব ৰিপেয়াৰিং কৰি পেলাই এবাৰ চাই লোৱা আৰু নতুন দামটোও কৈ দিলোঁ যে কিমান দাম আহিব কাষ্টমাৰে অলপমান চিন্তা কৰিছে যে ইমান টকাই দি 35,000 টকাই দি নতুন টেংকি লগোৱাতকৈ এবাৰ ৰিপেয়াৰিঙতে কিয় না চোৱা যাওক যদি ছাকচেছ হৈ যায়তো ভাল কথা আৰু আমাৰো চেষ্টা থাকিলে যে ইমান টকা গতিকে ইমান কষ্টলি আইটেম হয় তো সেইকাৰণে চেষ্টা কৰিছোঁ আমি ৰিপেয়াৰিং কৰি দিবৰ কাৰণে ইউৰিয়া টেংক ফিটিং হৈ গৈছে আৰু স্কেনিঙৰ বাকীখিনি প্ৰচেছ আমি কমপ্লিট কৰি পেলাই চাওঁ ৰিজাল্ট কি আহে OBD স্কেনাৰ লগাই আছোঁ মই থিং ডাইক আৰু এইটোৰে কাম কৰিম ইগনিশ্যন অন কৰি লৈছোঁ মটৰ যি গতিকে খোলা গৈছে কৰা হ'ব পাম্প টেষ্ট লিকেজ টেষ্ট আৰু প্ৰেছাৰ টেষ্ট ইয়াতে ৰানিং হৈ আছে আৰু তলফালে আৱাজখিনি শুনাইছোঁ এয়া DPF টেংকৰ পৰা যিটো নইজ শুনি আছে DPF টেংকৰ ভিতৰত যিটো আমি মটৰ ৰিপেয়াৰিং কৰিলোঁ সেইটোৰ হয় তো গোটেইকেইটা প্ৰচেছ কমপ্লিট হওঁতে অকণমান সময় লাগে যেনে ধৰক এইটো প্ৰচেছ কমপ্লিট হোৱাৰ পিছত ছেকেণ্ডটো ষ্টেপ ল'ব গৈ আছোঁ লিকেজ টেষ্ট তো লিকেজ টেষ্টখিনি যদি কমপ্লিট হৈ যায় তেতিয়াহ'লে আমি চিধা গাড়ীখন লগাব পাৰিম ৰিজেনেৰেশ্যনত চলো গোটেইখিনি কমপ্লিট হৈ যোৱাৰ পিছত 50 কিলোমিটাৰ আমি মেনুৱেল ৰিছেট ল'লোঁ আৰু এতিয়া গৈ আছোঁ ছাৰ্ভিচ ৰিজেনেৰেশ্যন কৰিবৰ কাৰণে ইয়াতে দেখুওৱা গোটেইখিনি কণ্ডিশ্যন অ'কে আছে বাট ইঞ্জিন টেম্পাৰেচাৰ মানে কুলেণ্ট টেম্পাৰেচাৰ যিটো হয় সেইটো নট অ'কে হৈ আছে চলো ইঞ্জিন টেম্পাৰেচাৰ পটাপট মেইনটেইন কৰি লওঁ ইঞ্জিন ষ্টাৰ্ট কৰিব গৈছোঁ ইফালে লক্ষ্য কৰিব চেক ইঞ্জিন লাইট ইঞ্জিন ষ্টাৰ্ট হোৱাৰ পিছত এয়া চাওক গুচি গ'ল আশা কৰিব পাৰোঁ হয়তো এইবাৰ কিবা ভাল ফল্ট আমি পাব পাৰোঁ একেবাৰে ইঞ্জিন ল' টেম্পাৰেচাৰত আমি গাড়ী ষ্টাৰ্ট কৰিছোঁ অকণমান সময় লাগিব ইঞ্জিন গৰম হওঁতে ইঞ্জিন টেম্পাৰেচাৰ দেখিছে ইয়াতে 4টা ডাণ্ডা উঠিছে এটা উঠিব বাকী আছে 74 ডিগ্ৰীলৈকে হৈছে 75 ডিগ্ৰী টেম্পাৰেচাৰ হোৱাৰ লগে লগে এইটো আনলক হৈ যাব এই হোৱাৰ লগে লগে আমি কি কৰিম ছাৰ্ভিচ ৰিজেনেৰেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিম অলপ সময় আৰু ৱেইট কৰিলে 74 হৈ গ'ল 75 হ'ব কাৰণে মাত্ৰ এটা পইণ্ট বাকী লাগে অকণমান জলদি কামখিনি হ'বৰ কাৰণে এক্সেলেটাৰটো বেছিকৈ দবাই ৰাখিছোঁ 75 হৈ গ'ল ষ্টাৰ্ট অ'কে আৰু যিমানখিনি কণ্ডিশ্যন দেখুৱাইছে গোটেইখিনি কণ্ডিশ্যন অ'কে ওপৰৰ পৰা তললৈকে গোটেই অ'কে তো ছাৰ্ভিচ ৰিজেনেৰেশ্যনৰ কাৰণে আমি টোটেলি ৰেডি হৈ গৈছোঁ আৰু দেখুৱাইছিলোঁ চেক ইঞ্জিন লাইট গুচি গৈছে সন্মুখত যদি দেখুৱাব যাওঁ প্ৰপাৰ ছেফটি মেইনটেইন কৰি লৈছোঁ আৰু এইবাৰৰ চেম প্ৰচেছ ৰিজেনেৰেশ্যন কৰাৰ আগতে বেটাৰী ভল্টেজ কুলেণ্ট লেভেল ইঞ্জিন লেভেল গোটেইখিনি অ'কে কৰি পেলাই এগেইন ট্ৰাই কৰি আছোঁ ইঞ্জিন ষ্টাৰ্ট আছে এক্সেলেটাৰ পেডেলত ইয়াত দেখিছে ভৰি নাই গিয়াৰ লিভাৰ নিউট্ৰেল আছে পাৰ্কিং ব্ৰেক উঠোৱা আছে DPF ছাৰ্ভিচ ৰিজেনেৰেশ্যন অ'কে ষ্টাৰ্ট দেখিলে RPM অট'মেটিকলি হাই হৈ গৈছে ৰিজেনেৰেশ্যন চলি আছে আৰু ইঞ্জিনৰ আৱাজ যি গতিকে বহুত বেছি সেইকাৰণে ভিডিঅ'টো অলপমান কাট কৰি পেলাই দেখুৱাবৰ কাৰণে ট্ৰাই কৰি আছোঁ এইটো হৈ গ'ল বাহিৰৰ কণ্ডিশ্যন আৰু বাহিৰত যদি দেখুৱাব যাওঁ ইঞ্জিনৰ আৱাজ এনেই বহুত বেছি আৰু ইফালে ৰেডিয়েটৰ ফেন চলি আছে ছেফটি ফাৰ্ষ্ট বিলকুল ৰিস্ক নেহি লেনে কা A few inches later. ৰিজেনেৰেশ্যন প্ৰচেছ কমপ্লিট হৈ গ'ল আৰু বেয়া খবৰ এতিয়াও আছে এৰৰ যিটো আছিলে DPFৰ এতিয়ালৈকে যোৱা নাই এই প্ৰব্লেমটোৰ ওপৰত আমি যথেষ্টখিনি চেষ্টা কৰিছোঁ যদিও গোটেইখিনি বস্তু আমি ঠিক কৰিব পৰা নাই মানে মেইন যিটো প্ৰব্লেম আছে এইটো ঠিক কৰিব পৰা নাই তাৰ উপৰি আকৌ বেটাৰীৰ বাৰে ইছ্যু আহি আছে গাড়ীখনত এটা ফুল চাৰ্জ থকা বেটাৰী গাড়ীখনত লগালোঁ আৰু গাড়ীখন যি গতিকে আমি বাহিৰত কাম কৰি আছিলোঁ এতিয়া আকৌ গেৰেজৰ ভিতৰলৈকে সোমাই আছোঁ যোৱাকালি ৰাতি হৈ যোৱাৰ বাবে গাড়ীখন ভিতৰত সোমাই থৈ পেলাই গুচি গৈছিলোঁ আৰু আজি ৰাতিপুৱা আহি পেলাই আকৌ এবাৰ যিটো DPFৰ টেংকি আছিলে এইটো ডাউন কৰিলোঁ টেংকিটো ডাউন কৰাৰ পিছত আমি কাম কি কৰিলোঁ জানে এইটো মটৰ যিটো মটৰ টেংকিত লাগি আছিলে ৰিপেয়াৰিং কৰিছিলোঁ এইটো এক্সচেঞ্জ কৰাই দিলোঁ এটা ভাল মটৰ বিচাৰি পেলাই আনিলোঁ আৰু আনি পেলাই ফিটিং কৰি
টেংক লেভেল ৰিছেট কৰাই আছো ইঞ্জিন ষ্টাৰ্ট কৰাৰ আগতে গোটেইখিনি প্ৰচেছ ইয়াতে চেক কৰি লোৱা হ'ব যাৰ কাৰণে ইয়াতে ডজিং স্প্ৰে ইনজেক্টৰ খুলি ৰাখিছো আৰু স্প্ৰে দেখিছে একদম প্ৰপাৰ স্প্ৰে কৰি আছে এতিয়া কথা হ'ল কিমান দূৰলৈকে প্ৰব্লেমখিনি সলভ হ'ব মানে সাকসেস হ'ব পাৰিম নে নাই হেতু ৰুটিন টেষ্ট কমপ্লিট হোৱাৰ পিছতহে গম পোৱা যাব বেটারি ডাউন সেম সাইজৰ আমাৰ হাতত দুটাই বেটাৰি আছিলে আৰু দুইটা বেটাৰি দেখিছে ডাউন হৈ গ'ল চলো হেল্প দি মিলি প্লাই হলেও ইঞ্জিন ষ্টাৰ্ট কৰিছো আৰু কণ্ডিশ্যন ইয়াতে দেখিছে যিমানকেইটা ফল্ট কোড প্ৰথমতে দেখাইছিলো সেম ফল্ট কোড এতিয়াও আছে আৰু ইয়াতে চেক ইঞ্জিন লাইট নতুনকৈ আহি গৈছে মানে এনেকুৱা দেখি আছো এটাৰ পিছত এটা সমস্যা শেষে নোহোৱা হৈছে যিয়ে নহওক ভাগৰি নাযাওঁ চেষ্টা যিমান পাৰো কৰিম এইখনৰ কাম চলি থকাৰ মাজতে আহিছে আৰু এখন বলেৰো নাম্বাৰ প্লেট মই দেখুৱাব নোৱাৰো কিন্তু ওপৰত যিটো লগোটো চাই গম পাই গৈছে এইটো হৈছে নতুন মডেল এতিয়া যদি মই প্ৰব্লেমৰ কথা ক'ব যাওঁ গাড়ীখনৰ ভিতৰত গৈ পেলাই বাৰু দেখুৱাই আছো সেম প্ৰব্লেম ডিপিএফ এৰৰ তাৰে আগতে আপোনালোকে কনফিউজ নহ'ব কাৰণে মই কিলোমিটাৰটো এবে দেখুৱাই লৈছো 56,419 কিলোমিটাৰ আৰু ইফালে দেখুৱাই আছে ডিপিএফ এৰৰ নো ষ্টাৰ্ট 50 কিলোমিটাৰ এইখন গাড়ীত এক্সট্ৰা এটা ফল্ট এবিএছৰ আছে বাকি যিয়ে নহয় কণ্ডিশ্যনখিনি চেক কৰি আছো শুনিলো বাহিৰৰ হেনো আৰু দুখন বলেৰো আহিছে নাজানো কি প্ৰব্লেম আৰু এয়া বাহিৰত গৈ আছো এখনে টানি লৈ আহিছে মানে জানিব দিছে যে গাড়ীখন ৰানিঙত হেনো বন্ধ হৈ গৈছে আৰু বন্ধ হোৱাৰ পিছত গাড়ীখন তাৰ পৰা য'ত বন্ধ হৈছিলে তাৰ পৰা ইয়ালৈকে বেলেগ এখন বলেৰো দি পেলাই টানি লৈ আহিছে কেনেকুৱা হৈছিল ৰাস্তাত কণ্ডিশ্যনটো কেনেকুৱা হৈছিল রাস্তাত মানে খবকে বন্ধ হৈ গৈছে আৰু গাড়ীখন তাৰ মানে এতিয়াৰ পাছত ষ্টাৰ্টও নহয় একো নহয় মানে ৰানিং কণ্ডিশ্যনত গাড়ী বন্ধ। ব্ৰেকডাউন হৈছে পিছত ট্ৰাই কৰিছিলে ষ্টাৰ্ট হোৱা নাই নাই আৰু ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ ভিতৰত কি হৈছে ডিপিএফ এৰৰ আহিছে বাকি কি আছে চাই ল'ম গাড়ীখন এইখন বলেৰো দি পেলাই মানে সেইখন গাড়ী টো কৰি পেলাই লৈ আহিছে ইয়াতে চলি অহা কণ্ডিশ্যনত নাছিলে এয়া হৈ গ'ল গাড়ীৰ ভিতৰৰ কণ্ডিশ্যন ফৰ ইণ্ডিকেটৰ দি লৈ আহিছিলে ইমাৰ্জেঞ্চিৰ কাৰণে বাকী বেটাৰী ডাউন হৈছে নেকি দেখা যাব সিফালে খুলি আছে খুলিব দিছো যিগতে গাড়ীখন ভিতৰত সোমাব লাগিব আমি আৰু ইফালে কিলোমিটাৰ চাওক 94,272 কিলোমিটাৰ আৰু যদি এইফালে দেখুৱাব যাওঁ ডিপিএফৰ এৰৰ ঠিক আছে ডায়াগন'জ কৰিলে গম পোৱা যাব এইখনত এক্সুৱেল ফল্ট কি আৰু কি কাৰণত ৰাস্তাত বন্ধ হৈ গ'ল এবাৰ ইঞ্জিন ক্ৰেকিং কৰি দেখুৱাও ফুল ক্ৰেংকিং লৈ আছে বাট ইঞ্জিনে কোনো ৰেছপন্স কৰা নাই ষ্টাৰ্ট হওঁ বুলি পেলাই দেখিলে তো ফাৰ্ষ্ট ষ্টেপ থাকিব এইখন প্ৰথমতে ষ্টাৰ্টিং কণ্ডিশ্যনলৈকে লৈ আহা মানে ষ্টাৰ্ট হোৱা নাই ষ্টাৰ্ট কৰিব লাগে অকমান আগতে আৰু এখন বলেৰো দেখুৱাইছিলো যিখন মই কাম কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিছিলো জাষ্ট আহিছিলে মাত্ৰ আৰু এইখনত দেখুৱাইছে ডিপিএফ এৰৰ সুডমাছ হাই ডিটিচি আপোনালোকে দেখিছে আৰু এইখনৰ কণ্ডিশ্যন এনেকুৱা হৈছে অলৰেডি গাড়ীৰ অনাৰে ডিপিএফ চিষ্টেম ক্লিন কৰাই লৈছে এতিয়া আমি কৰিব লাগে ডিপিএফ ৰিছেট সুডমাছ ভেলু অলমষ্ট বেলেঞ্চত আহিছে আৰু অকমান সময় ৰানিং কৰিলে গাড়ীখন গোটেইখিনি বেলেঞ্চত আহিব য'ত আমি কৰিব পাৰিম সাৰ্ভিস ৰিজেনাৰেশ্যন বাকি কেইখন গাড়ী একৰ্ডিং টু এইখন গাড়ী অকন বেছি চলা আছে 1,82,550 কিলোমিটাৰ মাল ফাংচন দেখিছে এইখন গাড়ী মেনুৱেলি ৰিছেট কৰাৰ পিছতো 40 ৰ ওপৰত বা 50 ৰ ওপৰত গাড়ীৰ স্পীড একেবাৰে নুঠে মই দেখুৱাই আছো ৰানিঙৰ স্পীডৰ ক্ষেত্ৰত যদি ক'ব যায় 51 ইয়াতকে ওপৰত নাযায় আৰু যিমানে এক্সেলেটাৰ দবাই ৰাখক ফ্লৰত এক্সেলেটাৰ ভাঙি যাব বাট পিকআপ ইয়াতকে বেছি আপুনি নাপাব ও টিৰি ভিডিঅ' বনোৱাৰ ধান্দাত ভাই সাহাব কি হ'ব গৈ আছিলে ভিডিঅ'টো অকমান বেক কৰি পেলাই চাব কপাল ভাল আছিলে বাচিলো বাকি যিয়ে নহওক এয়া চাওক এক্সেলেটাৰ পেডেল গোটেই ফ্লৰত দবাই ৰাখিছো একদম মানে লাগি গৈছে আৰু যিমানে যি নকৰক কিয় ইয়াতে মানে 51 ৰ ওপৰত স্পীড একেবাৰে নাই ৰোড ট্ৰায়াল কমপ্লিট কৰি গেৰেজলৈকে ঘূৰি আহিলো আহি পেলাই গাড়ীখন আমি লগাইছিলো সাৰ্ভিস ৰিজেনাৰেশ্যনত গোটেইখিনি প্ৰচেছ কমপ্লিট কৰি পেলাই আৰু এয়া চাওক ডিপিএফৰ যিটো এৰৰ আছিলে টোটেলি সলভ ডিপিএফৰ মাল ফাংচন গুচি গৈছে প্ৰব্লেম সলভ হৈছে বাট তথাপিও কিন্তু ৰিজেনাৰেশ্যন এতিয়ালৈকে এৰি দিয়া নাই লৈয়ে আছে হয়তো আৰু অকমান সময় ৱেইট কৰিব লাগিব গোটেই প্ৰচেছটো কমপ্লিট হোৱালৈ একেবাৰে কম হ'লেও 20 মিনিটমান সময় হৈ গ'ল এতিয়ালৈকে সাৰ্ভিস ৰিজেনাৰেশ্যন এৰি দিয়া নাই আৰু কণ্ডিশ্যন এনেকুৱা হৈ গৈছে গোটেই গেৰেজ কলা হৈ গৈছে মানে ধোঁৱা হৈ গৈছে এইবিলাক ওলাইছে চাইলেঞ্চাৰৰ পৰা যিমানে ইঞ্জিন টেম্পাৰেচাৰ বাঢ়ি আছে সিমানে বেছি স্মক দি আছে এইটো কোনো চিন্তাৰ বিষয় নহয় ভিতৰত যিগতিকে কাৰ্বন বহুত আছিলে যাৰ বাবে ৰিজেনাৰেশ্যন কৰি থকা সময়ত এইবিলাক জ্বলি প্লাই ওলাই আছে ৰিজেনাৰেশ্যন কমপ্লিট হোৱাৰ পাছত এইখিনি বেলেঞ্চত আহি যাব অকমান সময়ৰ কাৰণে এটা বস্তু কিন্তু ভাল হৈছে গেৰেজৰ গোটেইখিনি ষ্টাফ আমি শান্তিত কাম কৰিছো কাৰণ মহখিনি গোটেই চাইড হৈ গৈছে বহু সময় অন্তত ৰিজেনাৰেশ্যন এৰি দিছে মানে কমপ্লিট হৈ গৈছে আৰু বাকি ইফালে ইগনিশ্যন অন কৰি ৰাখিছো দেখুৱাব কাৰণে প্ৰথম অৱস্থাত যিখিনি ফল্ট কোড কাৰেণ্টত আছিলে চাও এইখিনি হিল্ডত গ'লে নাই আৰু এয়া চাওক ডিপিএফ সুডমাছ হাই আৰু ডিপিএফ সুডমাছ ভেৰি হাই ইটছ মিন যিটো আমাৰ প্ৰব্লেম আছিল এইটো 100% সলভ হৈ গৈছে সো এতিয়া কৰিব ট্ৰেভেল কোড মানে ডিটিসি ক্লিয়াৰ কৰি নেক্সট আমি চেক কৰিব লাগিব চেক ইঞ্জিন লাইট যায় নে নাযায় ইগনিশ্যন অন ৰাখি ডিটিসি ক্লিয়াৰ কৰিছিলো আৰু এবাৰ অফ কৰি চাবি বাহিৰত উলিয়াই আকৌ এবাৰ অন কৰিছো আৰু এগেইন এয়া চাওক ষ্টাৰ্ট
কোনো ধৰণৰ চেক ইঞ্জিন লাইট নাই আৰু ডিপিএফৰ যিটো মাল ফাংচন লাইট কণ্টিনিউ আহি আছিলে আৰু এয়া দেখিছে গুচি গৈছে আৰু এতিয়াৰ স্পীড লিমিট চাওক কাম হৈ যোৱাৰ পিছত 100 টাচ কৰিবৰ কাৰণে জাষ্ট কেই ছেকেণ্ড মানৰহে সময় লাগে যিয়ে নহয় গাড়ী অনাৰে যিটো আশা লৈ পেলাই গাড়ীখন আমাৰ ওচৰলৈকে লৈ আহিছিলে তো সেই প্ৰব্লেমখিনি সলভ কৰাই দিব পাৰিলোঁ আৰু ৰাতিৰ সময়ত কাম কৰি পেলাই ভাই গাড়ীখন ৰেডি কৰিছোঁ একেলগে গাড়ী অনাৰৰ লগত বহি পেলাই গাড়ীখন ৰোড ট্ৰাই ল'লো আৰু এতিয়া গৈ আছো আমি গেৰেজলৈকে পিছে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আপোনালোকৰ মতামত কমেণ্টত জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈ আছে যি গতিকে আজিৰ কাৰণে এইটো ভিডিঅ' মই ইমানতে শেষ কৰিছোঁ লগ পাম এটা ভাল ভিডিঅ'ৰ সৈতে